আপুনি ভাবি আছে মই বাৰে বাৰে পানী কিয় খাই আছোঁ, বাৰে বাৰে পানী খাই আছোঁ। পানী খোৱাৰ ফাইদা কেইটামান আছে মই আপোনাক জনাই দিওঁ। এটা হ'ল আপোনাৰ বডি টেম্পাৰেচাৰ, যিটো আপোনাৰ বডি নৰ্মেল টেম্পাৰেচাৰ থাকিব বা মূৰ চুৰ নগৰাই চক্কৰ বক্কৰ নাহে। আৰু এটা আছে আপোনাৰ ডাইজেশ্যন ছিষ্টেম, এইটো হেল্থি ঠিক থাকে, যিকোনো বস্তু ডাইজেষ্টত সহায় কৰে। আৰু আছে আপোনাৰ এটা জইণ্ট আৰু মাছল হেল্থ, যিটো আপোনাৰ জইণ্ট পেইন বা মাছলৰ ক্ৰেম আহে এইবোৰ ঠিক থাকে, ক্ৰেম নাহে। আৰু আছে আপোনাৰ এনাৰ্জি লেভেল ঠিক থাকে, এনাৰ্জি থাকে গোটেইটো বডি আপোনাৰ গোটেই টাইম। আপোনাৰ স্কিন হেল্থ ঠিক থাকে, খুজুলি হৈ থাকে এইবোৰ ঠিক থাকে। আৰু এটা আছে আপোনাৰ কিডনি ফিল্টাৰ হৈ থাকে, কিডনি হেল্থ ঠিক থাকে। আৰু এটা আছে আপোনাৰ টক্সিন ৰিমুভেল, যিটো আপোনাৰ বডিৰ পৰা বেয়া বস্তু ওলাই দিয়ে পচিনাৰ দ্বাৰা, ঘামৰ দ্বাৰা। এনে কিছুমান আপোনাৰ ফাইদা আছে, লাভ আছে আপোনাৰ পানী খালে। তো এদিনত আপুনি কমচে কম 3 লিটাৰ পানী খাব লাগিব। যদি বেছি কষ্ট কৰিছে, পচিনা বেছি আহি আছে, তো আপুনি এদিনত 4 লিটাৰ পানী খাব পাৰে। আৰু যদি বেছি কষ্ট আপুনি কৰা নাই, নৰ্মেলি ঘৰত থাকে, তেনেহ'লে আপুনি 3 লিটাৰ পানী ইনাফ আপোনাৰ কাৰণে। তো লিমিটেড পানী খাওক আৰু পৰিষ্কাৰ পানী খাব, হেল্ডি থাকক, সুস্থ থাকক, তাই কামনা কৰোঁ। ধন্যবাদ।